নমস্কাৰ। পোনপ্ৰথমে মই সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ বুট আৰু মুগৰ চাটনি। ইয়াতে লাগিব বুট, মুগ, মান ধনিয়া বা আমাৰ ইয়াতে নগা ধনিয়া বুলিও কয়, আৰু নহৰু, তাৰপিছতে কেঁচা জলকীয়া, আৰু জলকীয়াৰ পৰিমাণ আপোনালোকে যদি কোনোবাই বেছি জ্বলা খায় তেতিয়াহ'লে জ্বলাটো বঢ়াই দিব পাৰে, সেইটো আপোনালোকৰ কথা। আৰু মই প্ৰথমতে মুগ আৰু বুটখিনি পটাত পিচি লৈছোঁ, আৰু সেইখিনি পিছা হোৱাৰ পিছত একেলগে তাতেই মই বাকীখিনি বস্তু নহৰু, জলকীয়া, তাৰপিছতে মান ধনিয়াখিনি তাত দি দিছোঁ, আৰু সেইখিনিও মই বুট আৰু মুগখিনিৰ লগত পিচি লৈছোঁ। আৰু চাটনিটো আপোনালোকে ইচ্ছা কৰিলে মিক্সিতো পিচি ল'ব পাৰে। মই পটাতেই পিচি লৈছোঁ, সেইটো আপোনালোকে মিক্সিত নাইবা পটাত পিচিলেই হ'ল। আৰু বস্তুখিনি গোটেইখিনি বুট, মুগ, লগতে জলকীয়া, নহৰু আৰু মান ধনিয়াখিনি ভালদৰে ধুনীয়াকৈ পিচি ল'ব। আৰু সেইখিনি পিছা হোৱাৰ পিছত গোটেইখিনি বস্তু হাতেৰে আনি বাতি এটাত উলিয়াই ল'ব। আৰু এনেকৈ বাতি এটাত উলিয়াই লৈছোঁ, আপোনালোকে দেখিবলৈ পাইছেই। আৰু তাতে অকণমান তেল, মিঠাতেল অকণমান দি দিব, বেছিকৈ দিলে বেয়া লাগিব, বেছিকৈ নিদিব। আৰু নিমখ অকণমান দিছোঁ সোৱাদ অনুসৰি, আৰু এইখিনি ভালদৰে চামুচেৰে মিক্স কৰি লৈছোঁ। আৰু খাই চাবচোন কেনেকুৱা পাইছে জনাব, ভাতৰ লগত পৰিৱেশন কৰিব, আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা পালে। ধন্যবাদ।